বড় ধেমালি করেছিল এতিয়া নিজৰ জীবন ধেমালি হৈ গ'ল আজি কংগ্ৰেছ হৈ মানক এই যুদ্ধখনত মই জিকিলো বিনাশ জিকিল কিন্তু সঁচা অৰ্থত জিকিছে তই এই মই জিকিলেতো মুখত হাঁহি থাকিলেহেঁতেন কিন্তু কিন্তু চকুলৈ চা চকু পানী তোমাৰ বৰ বেয়া লাগিছে নহয় নাই অকণো বেয়া লগা নাই দাদাই পাবলগীয়া শাস্তি পাইছে আপাদালত পাত খাবলগীয়া মানুহ পাইছে তাক লৈ মোৰ অকণো আফচোচ নাই কিন্তু বেয়া লগা হৈছে সেই ডাঙৰ কি বেচৰা মানুহটো বৰ অসহায় কৰিছে মাক কলৈ গ'ল এই মই এটা দীঘল ভাড়া লৈ যাম মাক আহিলে ক'বা মই ভাড়াটো লৈ যোৱা বুলি তেখেতক আকৌ কেনেকৈ লগ পাম দেখা নাই পেপাৰে পত্ৰই কিদৰে ফটো ওলাইছে সাহসিকতাৰ বঁটা বাজিছে টিভিত ইণ্টাৰভিউ বাজিছে অন্যায় অফিচাৰৰ বিৰুদ্ধে তাইবলৈ কিবা প্ৰতিবাদী গ্ৰন্থ ইমান ডাঙৰ মানুহ কেনেকৈ লগ পাম একেলগে নাটক কৰিছিলো নাটকৰ আৰ কাপোৰ পৰিল বেল বাজিল নাটক শেষ কথা এটা আছে কি হ'ল আৰু ক'ৰবাত ফচাবা নেকি ফচোৱাৰ কথা নহয় আজি খুব ডাঙৰ কেছ আহিছে কি কেছ আহিছে ছোৱালীজনী কিবা খেদি পৰিছে তাইক এটা আশ্ৰয় লাগে আশ্ৰয়টো মহলীয় হ'ব লাগিব আৰু সাহসী হ'ব লাগিব এজনীক আশ্ৰয় দি আতিছে আৰু মই কাকো আশ্ৰয় চাশ্ৰয় দিব নোৱাৰো দেই ছোৱালী খুব ভাল আৰু মৰমীয়াল এই বুলি মই পৰ্যাত হ'ব নোৱাৰো নহয় বৰ মাই পৰ্যাত হ'বলৈ ক তাইক আকৌ কি কেনেকৈ গম পাইছে তোৰ সপোনে তাই খেদি পৰিছে মোৰ সপোনে তোৰ সপোনে বিশ্বাস হোৱা নাই তাই নিজে চাই ল মা এইবোৰ কি হৈছে বদমাছ মনে মনে এইবোৰ কৰি থাকিবি নিজে চাই ল মাজনী ঐ মাজনী এবাৰ ধৰিলে এৰাই নিদিয়ে নাটক কৰিবলৈ ইয়াত ভাল ঠাই পাব নাই গতিকে মই ঘৰখনলৈ আৰু কলৈকো নাযাওঁ এইটো কেনেকৈ হ'ব কিয় নহ'ব হ'বই লাগিব মই যি কওঁ সেয়াই হ'ব লাগিব অন্ততঃ এইখন ঘৰত হয় নেকি কিন্তু ইমান নিদিলে যে সেইটোনো কি ডাঙৰ কথা মিলাই দিম নহয় বৰ বাহাদুৰি কথা নক'বা
কচম নাটকখনৰ আন এজন কৌতুক অভিনেতা আমাৰ কাষত আছে, তেওঁৰ পৰা দুই এষাৰ জানিবলৈ চেষ্টা কৰিম। আপোনাৰ নাম? হৰিহৰ বণিক্য, আপোনাৰ ঘৰ ৰহাত। ৰহাত হয়? হয়। হয়, আপোনাৰ অভিনয়খিনি চাই কিন্তু খুব ভাল লাগিলে আৰু দৰ্শক খুব হাঁহিছে। দৰ্শকখিনি এৰি কিন্তু যোৱা নাই কিন্তু। আপুনি কি তাৰমানে মই কি দিব পাৰিছো হয়। দৰ্শকসকলেহে জানে, হয় 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 মই নাজানো কি দিছো। হয়। মই হয়, যথেষ্ট। তাৰমানে মই তাৰমানে অভিনয়ৰ ক্ষেত্ৰত মই যিমান চেষ্টা কৰি কৰিছো আৰু হয় হয় হয়। আৰু আপোনাৰ অভিনয়খিনি চাই খুব ভালেই লাগিলে, আমাৰ দৰ্শকসকলে নিশ্চয় ক'ব। আৰু আন এজন আমাৰ অভিনেতা, তেওঁৰ খুব দুৰন্ত অভিনয় আমি চাবলৈ পালোঁ। এখনৰ দুই এষাৰ জানিবলৈ চেষ্টা কৰিম। হয়, কওকচোন আপোনাৰ নাম আৰু কওক। মোৰ নাম ৰমেন জ্যোতি ৰায়, হয়। মোৰ ঘৰ সৰভোগত। হয়, সৰ্বগত আপুনি যিটো অভিনয় কৰিছে, আপুনি সৰু ককাইৰ অভিনয় কৰিছে নিশ্চয়। কেৰেক্টাৰ এটা কৰিছোঁ। হয়, খুব ভাল হৈছে আৰু দৰ্শক কিন্তু নাটকখন এৰি যোৱা নাই, হাত চাপৰি খুব মাৰিছে। হয় হয়, আচলতে আমি সেইটোৱে ৰাইজৰ পৰা আশা কৰোঁ হয়। আৰু প্ৰত্যেকজন দৰ্শক আমি এটা ভাল পাৰফৰ্মেঞ্চ দিবৰ কাৰণে অতঃপ্ৰোতভাৱে কষ্ট কৰোঁ হয়, হয়। আৰু সেই কষ্টটো যেতিয়া সফল হয় তেতিয়া নিশ্চয় ভাল লাগে হয়, হয়। আৰু সদায় মিউজিক বাকী বেকগ্ৰাউণ্ড যিমান চাউণ্ড আছিলে, এফেক্টবোৰ আছিলে, খুব ধুনীয়াকৈ দিছে আৰু এনেকুৱা আমি এক্সপেক্ট কৰা নাছিলোঁ, খুব এক্সপেক্টতকৈ বেছি হৈছে। হয় হয়, আচলতে নাটক বুলি ক'বলৈ হ'লে তাত টিম ৱৰ্ক বস্তু। হয়। অকলে কোনো এজন ডাঙৰ অভিনেতাও নাটক কৰিব নোৱাৰে। হয়। নাটক হ'বলৈ হ'লে তাত লাইট লাগিব, মিউজিক হয়, লাগিব, হয়, হয়। বেকগ্ৰাউণ্ড লাগিব, কষ্টিউম লাগিব। ইয়াত মানে যে কোনোবা এটা দিশত আমি যে ক'ম যে এইটো ৰৈ গ'লে, সেইটো একো অকণো নাই, সম্পূৰ্ণ ঠিক ঠাক হৈছে। আন এজন আমাৰ কাষত আৰু অভিনেতা আছে, তেওঁৰ পৰাও জানিবলৈ চেষ্টা কৰিম। হয়, মা কচমৰ নাটকখনৰ মুখ্য অভিনেত্ৰী, তেওঁৰ পৰা আমি দুই এষাৰ জানিবলৈ নিশ্চয় চেষ্টা কৰিম। বাইদেউ, আপোনাৰ নাম? মোৰ নাম পঞ্জুমণি ৰায়। পঞ্জুমণি ৰয়, আপুনি যিটো অভিনয় কৰিলে খুব ধুনীয়া কৰিলে, দৰ্শকখিনি এৰি যোৱা নাই কিন্তু দেই আপোনাৰ। নাজানো দিয়ক, হয়। কৰা যত্ন কৰিছোঁ। হয়, খুব হাত চাপৰি দিলে আৰু প্ৰথমবাৰ কাৰণে ইমান দৰ্শক ৰৈ আছে, এজনো আপুনি কি ক'ব? কি ক'ম আৰু, নাটকখনে হয়তো ৰাইজৰ অন্তৰখন চুই গৈছে। হয়, আচলতে চুই গৈছে, এজনো দৰ্শক কিন্তু এৰি যোৱা নাছিলে। আপোনাৰ উজ্জ্বল